ডিজিটেল আলাপ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিং, ভাষা শিক্ষণৰ নীতি। চিটেটত আপুনি লেংগুৱেজ পেপাৰ আছামিছেই লওক বা বাংলাই লওক বা হিন্দীয়ে লওক বা ইংৰাজীয়ে লওক, আপোনাৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে বাছ। কিন্তু চিলেবাছ একেটাই, আপুনি অসমীয়া লওক, বাংলা লওক, ইংৰাজী লওক, হিন্দী লওক, সংস্কৃত লওক, চিলেবাছ পেডাগজিৰ লেংগুৱেজৰ পেডাগজি চিলেবাছ একেটাই। গতিকে আপোনাৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগে। এই ভিডিঅ'ৰ পৰা আপোনাৰ নিশ্চয়কৈ কনচেপ্ট ক্লিয়াৰ হৈ যাব প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিঙৰ। আৰু ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰৰ লেংগুৱেজৰ চিলেবাছৰ পইণ্টখিনিও একেই, প্ৰায়খিনি একেই, দুই এটা খালি বেলেগ আছে ছেকেণ্ড পেপাৰৰ লগত। আৰু এই ভিডিঅ'টো চিলেবাছ অনুযায়ী আপোনালোকৰ মাজত এটা ক্ৰমত আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি থকা হৈছে। আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰে। আজি ছেকেণ্ড ভিডিঅ' আৰু এইটো হৈছে প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিং, ভাষা শিক্ষণৰ নীতি। গতিকে চিলেবাছ অনুযায়ী ভিডিঅ'সমূহ হ'ব। চিটেটৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট এইটো এটা টপিক, আৰু কেইবাটাও প্ৰশ্ন আহি থকা দেখা যায় এই প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিঙৰ ওপৰত। গতিকে আপোনালোকে চেনেলটো যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি থ'ব। গতিকে ব'লক আজিৰ টপিকটো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট প্ৰিন্সিপলটো আমি চাম, প্ৰিন্সিপল অফ মটিভেশ্যন, অভিপ্ৰেৰণাৰ নীতি। মটিভেশ্যন মানে হৈছে আপুনি যদি মটিভেটেড হয় বা অভিপ্ৰেৰিত হয়, তেতিয়াহ'লে আপুনি ভালদৰে শিকিব পাৰে, আপোনাৰ শিক্ষণ দিশটো ভাল ফলপ্ৰসূ হ'ব পাৰে। গতিকে শিক্ষণৰ ক্ষেত্ৰত অভিপ্ৰেৰণাটো অতিকৈ গুৰুত্বপূৰ্ণ, মটিভেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ। যেনেকৈ BF স্কিনাৰে কয়, মটিভেশ্যন ইজ এ নেশ্যনেল হাইৱে অফ লাৰ্ণিং। হাইৱেত যেনেকৈ গাড়ী তীব্ৰ গতিত আগবাঢ়িব পাৰে বা তীব্ৰ গতিত যাব পাৰে, ঠিক তেনেদৰে মটিভেটেড হ'লে শিক্ষণত তীব্ৰ গতিত ফলপ্ৰসূ বা সফলতা লাভ কৰিব পাৰি। গতিকে মটিভেশ্যনটো শিক্ষণৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ। ভাষা শিক্ষণ হওক বা শিক্ষণ হওক, মটিভেশ্যন দৰকাৰ। মটিভেটেড হ'লে ভালদৰে শিকিব পাৰি, সোনকালে শিকিব পাৰি, আৰু মটিভেশ্যনে শিক্ষণ প্ৰক্ৰিয়াক বহু পৰিমাণে প্ৰভাৱিত কৰে। সেয়েহে শিক্ষক এজনে ভাষা শিকাবলৈ যাওঁতে ল'ৰা ছোৱালীক প্ৰথমতে অভিপ্ৰেৰিত কৰিব লাগিব, তেওঁলোকক মটিভেটেড কৰিব লাগিব, যাতে তেওঁলোকে ভাষা শিকিবলৈ ইচ্ছুক হয় আৰু তেওঁলোকে ভালদৰে শিকিব পাৰে আৰু তেওঁলোকে আগ্ৰহেৰে শিকিব পাৰে। ভাষা এটা শিকিবলৈ ই এক পূৰ্বচৰ্ত হয়। যিকোনো কাম কৰাৰ আগতে অভিপ্ৰেৰিত হ'লে ভালদৰে কৰিব পাৰি, কথা একেটাই। তাৰপিছত ভাষা এটাৰ বিকাশত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কথা একেটাই যে ভাষা এটা বিকাশ কৰিবলৈ হ'লে এই অভিপ্ৰেৰণাৰ জৰিয়তে বা তেওঁ যদি মটিভেটেড থাকে, তেতিয়াহ'লে সেই ভাষা শিক্ষণত, ভাষা বিকাশত তেওঁৰ সফলতা লাভ কৰিব পাৰিব। চিটেটত কেইবাবাৰো এই টপিকৰ ওপৰত কুৱেশ্যন আহি থকা দেখা হৈছে। গতিকে ইয়াতে এটা প্ৰশ্ন দিয়া হৈছে, তাৰে তলৰ কোনটো ভাষা শিকিবলৈ পূৰ্বচৰ্ত? ভাষা শিকাৰ কাৰণে পূৰ্বচৰ্ত কোনটো? আপোনালোকে আশা কৰোঁ ধৰিব পাৰিছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব। নিশ্চয়কৈ প্ৰেৰণা হ'ব ইয়াৰ পূৰ্বচৰ্ত। ভাষা এটা শিকাৰ পূৰ্বতে আমি প্ৰেৰিত হ'ব লাগে, আমি আলোচনা কৰিলোঁৱে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ, যে ভাষা এটা শিকাৰ পূৰ্বচৰ্ত হৈছে প্ৰেৰণা, অভিপ্ৰেৰণা, মটিভেশ্যনটো ইয়াৰ পূৰ্বচৰ্ত। গতিকে শুদ্ধ উত্তৰ এইটোৱে। সহজ এটা টপিক, আৰু আপোনালোকে আশা কৰোঁ ধুনীয়াকৈ বুজিব পাৰিছে অভিপ্ৰেৰণাৰ নীতিটো, মটিভেশ্যনৰ নীতিটো। তো নেক্সট প্ৰিন্সিপল আমি চাম এতিয়া, প্ৰিন্সিপল অফ হেবিট ফৰ্মেশ্যন, অভ্যাস গঠনৰ নীতি। নিয়মীয়া অনুশীলনৰ পিছত আমি যিদৰে অন্যান্য দক্ষতা আয়ত্ত কৰোঁ, এইদৰে নিয়মীয়া অনুশীলনৰ পিছত ভাষাও আয়ত্ত কৰিব পাৰি। হয়, আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিব পৰা হওঁ, গাড়ী চলাব পাৰোঁ, সাঁতুৰিব পাৰোঁ, বা যিকোনো কাম আমি কৰিব পৰা হওঁ। কেতিয়া পাওঁ আমি? যেতিয়া আমি তাৰ ওপৰত আমি প্ৰেক্টিছ কৰোঁ, তাৰপিছত আমি সেই কামটো কৰিব পৰা সক্ষম হওঁ। আৰু একেদৰে আমি ভাষাও শিকিব পাৰোঁ নিয়মীয়া প্ৰেক্টিছৰ জৰিয়তে, নিয়মীয়া অনুশীলনৰ জৰিয়তে। গতিকে অনুশীলনৰ মাধ্যমেৰে আমি ভাষা এটা সফলভাৱে আমি শিকিব পাৰোঁ। তাৰ পিছৰ পইণ্টটোত কৈছে, মাতৃভাষাত অভ্যাস অজ্ঞাতে গঢ় লৈ উঠে, আনহাতে বিদেশী ভাষাত ই সচেতনভাৱে গঢ় লৈ উঠে। হয়, আমাৰ মাতৃভাষাটো আমি অজ্ঞাতে, অচেতন অৱস্থাতে আমি আয়ত্ত কৰি পেলাওঁ, আৰু এই মাতৃভাষা শিকাৰ অভ্যাসটো অজ্ঞাতে সৃষ্টি হয়। কিন্তু বিদেশী ভাষা এটা বা অন্য এটা ভাষা, মাতৃভাষাৰ বাহিৰে অন্য এটা ভাষা আমি শিকিব যাওঁতে তাত কিন্তু সচেতনতাৰ প্ৰয়োজন হয়, তাত কিন্তু প্ৰচেষ্টা এটা চলাব লাগে ভাষা শিকাৰ কাৰণে। আৰু ভাষা এটা শিকিবলৈ যেতিয়া আমি প্ৰচেষ্টা চলাই যাওঁ, তেতিয়া আমাৰ এটা অভ্যাস গঠন হয়। গতিকে এইদৰে আমি
অন্য এটা ভাষা মাতৃভাষাৰ বাহিৰে অন্য এটা ভাষা বা বিদেশী ভাষা আমি শিকিব যাওঁতে যেতিয়া আমি প্ৰচেষ্টা চলাই থাকোঁ তেতিয়া আমাৰ ই সচেতন অৱস্থাত আৰু জ্ঞাত অৱস্থাত আমাৰ এটা অভ্যাস গঠন হয় তো ভাষা শিক্ষণৰ আমি নেক্সট প্ৰিন্সিপলটো চাওঁ এতিয়া প্ৰিন্সিপল অফ ইমিটেশ্যন অনুকৰণৰ নীতি এজন শিশুৱে নিজৰ শিক্ষকক বৰ অনুকৰণ কৰে এইদৰে শিক্ষকজন ল'ৰা ছোৱালীৰ বাবে ভাল আদৰ্শ হ'ব লাগিব হয় এজন শিশুৱে তেওঁৰ পিতৃ মাতৃতকৈ বেছি মানি চলে শিক্ষকৰ নীতি নিয়ম বা শিক্ষকক তেওঁ বেছিকৈ অনুকৰণ কৰে পিতৃ মাতৃয়ে যদি ঘৰত কিবা এটা শিকাবলৈ যায় কিন্তু শিক্ষকে সেই টপিকটো বা সেই বস্তুটো যদি বেলেগ ধৰণে অকণমান বুজাই থৈ দিছে তেতিয়াহ'লে তেওঁ পিতৃ মাতৃৰ কথা নুশুনিব তেওঁ ক'ব যে ছাৰে মোক এনেকৈহে শিকাই দিছে গতিকে শিক্ষকে যিটো কয় তেওঁ সেইটোৱে মানি চলে তেওঁ পিতৃ মাতৃয়ে যদি শুদ্ধ কৈ আছে কিন্তু শিক্ষকে যদি কিবা এটা ভুলকৈ কৈছে আৰু পিতৃ মাতৃয়ে সেইটো শুদ্ধকৈ ক'লেও তেওঁ সেইটো শিক্ষকৰটোহে বেছিকৈ তেওঁ শুদ্ধ বুলিয়ে ভাবিব তেওঁ পিতৃ মাতৃতকৈ শিক্ষকৰটো শুদ্ধ বুলি ভাবিব গতিকে তেওঁ শিক্ষকক বহুত পৰিমাণে তেওঁ অনুকৰণ কৰে শিক্ষকৰ চাল চলন শিক্ষকৰ কথা কোৱাৰ ষ্টাইল শিক্ষকৰ নীতি নিৰ্দেশ আদি সকলো ধৰণৰ কথা তেওঁ বৰকৈ মানি চলে বৰকৈ অনুকৰণ কৰে সেয়েহে শিক্ষকজন আদৰ্শৱান হ'ব লাগে ৰোল মডেল হ'ব লাগিব ল'ৰা ছোৱালীৰ বাবে উক্ত কামৰ বাবে টেপ ৰেকৰ্ডাৰ ৰেডিঅ' আৰু গ্ৰামোফোন ব্যৱহাৰ কৰিব পাৰে এটা সঠিক মডেল বা আদৰ্শ অনুকৰণ কৰাৰ ক্ষেত্ৰত এই আহিলাসমূহ ব্যৱহাৰ কৰিব পাৰি নেক্সট প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ প্ৰেক্টিছ এণ্ড ড্ৰিল অনুশীলন আৰু অভ্যাসৰ নীতি ইয়াক পুনৰাবৃত্তি আৰু অভ্যাসৰ নীতি বুলিও ক'ব পাৰোঁ কোৱা হয় যে অভ্যাসে মানুহক সিদ্ধ কৰে হয় যিকোনো কাম এটা যদি আমি অভ্যাস গঢ়ি তোলোঁ সেই কামটোত আমি পাকৈত হ'ব পাৰোঁ ওপৰত উল্লেখ কৰা মতে ভাষা এটা অভ্যাস গঠন প্ৰক্ৰিয়া আৰু অভ্যাস অনুশীলনৰ পৰা আহে হয় ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ভাষা এটা শিক্ষণৰ ক্ষেত্ৰত অভ্যাস আৰু প্ৰেক্টিছ আমাৰ অতিকৈ দৰকাৰী ভাষা এটা শিকাৰ ক্ষেত্ৰত অভ্যাস আৰু প্ৰেক্টিছ দৰকাৰী আৰু সঠিক ব্যৱধানত কামবোৰৰ পুনৰাবৃত্তি কৰিব লাগে আমি যদি কিবা এটা শিকিছোঁ তাক যদি আমি সঠিক সময়ৰ ব্যৱধানত তাৰ পুনৰাবৃত্তি নকৰোঁ তাৰ যদি প্ৰেক্টিছ নকৰোঁ হয়তো আমি সেই কামটো পাহৰি যাবও পাৰোঁ সেয়েহে আমি কিবা এটা কাম কৰিলে তাক এটা সময়ৰ ব্যৱধানৰ মূৰে মূৰে আমি প্ৰেক্টিছ কৰিব লাগে তাক এটা আমি অভ্যাস আকৌ কৰিব লাগে অন্যথা আমি তাক পাহৰি যাব পাৰোঁ নেক্সট প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ অৰেল এপ্ৰ'চ মৌখিক দৃষ্টিভংগীৰ নীতি ই হৈছে শিক্ষণৰ আটাইতকৈ ক্ষীপ্ৰ উপায় বক্তাই শিক্ষাৰ্থীসকলক শিকিবলৈ প্ৰেৰণা দিয়ে হয় এজন শিক্ষক সুবক্তা হ'ব লাগে আৰু নিজৰ বক্তৃতাৰে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰি শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক আগ্ৰহী কৰি তুলিব লাগে পাঠৰ প্ৰৱৰ্তন বক্তৃতা পাঠৰ পৰা আৰম্ভ হ'ব লাগে কাৰণ ভাষা শিক্ষণত বক্তৃতা অতিকৈ প্ৰয়োজন হয় কিবা এটা লেচন পঢ়াবলৈ যাওঁতে তাৰ আগতে বক্তৃতা বা কথোপকথন অতিকৈ দৰকাৰী আৰু এই ক্ষেত্ৰত এটা সাধু তেওঁলোকক শুনাব পাৰি সাধুটোৰ লগত সংগতি ৰাখি বক্তৃতা দিব পাৰি আৰু ভাষা শিক্ষণৰ ক্ষেত্ৰত এই বক্তৃতাই সহায় কৰে পঢ়া শুনাৰ আগতে বক্তৃতা হ'ব লাগে হয় পঢ়া শুনাৰ আগতে কিছু বক্তৃতাৰে ল'ৰা ছোৱালীৰ মাজত উৎসাহ জন্মাব লাগে তাৰপিছত আমি পাঠ এটা আৰম্ভ কৰিব লাগে পঢ়া শুনা আমি আৰম্ভ কৰিব লাগে নেক্সট প্ৰিন্সিপল আমি চাম প্ৰিন্সিপল অফ নেচাৰেল অৰ্ডাৰ অফ লাৰ্ণিং প্ৰাকৃতিক শিক্ষণ ক্ৰমৰ নীতি ভাষা শিক্ষণৰ প্ৰাকৃতিক শিক্ষণ ক্ৰমৰ নীতি হৈছে LSRW লিচেনিং স্পিকিং ৰিডিং ৰাইটিং এই চাৰিটা হৈছে ভাষা শিক্ষণৰ প্ৰাকৃতিক এটা ক্ৰমৰ নীতি শিশুৱে প্ৰথমতে তেওঁৰ ঘৰৰ পৰিৱেশত বিভিন্ন ধৰণৰ মাত কথা তেওঁ শুনিবলৈ পায় এই মাত কথা শুনি তেওঁ তাৰপিছত নিজে ক'বলৈ চেষ্টা কৰে তেনেদৰে তেওঁ প্ৰথমতে শুনে তাৰপিছত তেওঁ ক'বলৈ চেষ্টা কৰে আৰু লাহে লাহে তেওঁ ৰিডিং কৰিব পৰা হয় আৰু শেষত তেওঁ লিখিব পৰা হয় এইটো এটা প্ৰাকৃতিক এটা ছিকুৱেন্সত তেওঁ আগবাঢ়ি যায় প্ৰথমতে শুনি পেলাই নিজে ক'বলৈ চেষ্টা কৰিব তাৰপিছত তেওঁ ৰিডিং কৰিব মুখেৰে তেওঁ পঢ়িব পৰা হ'ব আৰু শেষত গৈ তেওঁ লিখাৰ দক্ষতাটোৰ ফালে আগবাঢ়িব গতিকে LSRW এই প্ৰাকৃতিক ক্ৰমৰ নীতিটো এই ভাষা শিক্ষণৰ এটা নীতি তাৰপিছত এই দক্ষতাবোৰ নিজৰ স্বাভাৱিক ক্ৰমত অৰ্থাৎ LSRWত শিকিব লাগে কাৰণ শিশুৱে প্ৰথমতে কোনো ভাষাৰ শব্দ শুনে তাৰপিছত কথা কয় আৰু তাৰপিছত পঢ়া আৰু তাৰপিছত লিখা আৰম্ভ কৰে গতিকে এইটো এটা প্ৰাকৃতিক এটা নেচাৰেল ছিকুৱেন্স হয় আজিৰ শেষৰটো প্ৰিন্সিপল হৈছে 7 নম্বৰ প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ ইউজিং মাদাৰ টাং মাতৃভাষাৰ ব্যৱহাৰ নীতি বহু ভাষাবিদে বিদেশী ভাষা শিকোৱাত মাতৃভাষা ব্যৱহাৰৰ বিৰোধী
কোনো এটা টাৰ্গেট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ বা আমাৰ কাৰণে ধৰি লওক ইংৰাজী ফৰেন লেংগুৱেজ, তো এই বিদেশী ভাষা শিকোৱাৰ ক্ষেত্ৰত মাতৃভাষাৰ তাত প্ৰয়োগ কৰাটো বহুতো ভাষাবিদে বিৰোধ কৰে। ইংৰাজী শিকিব গৈ আছে, ডাইৰেক্ট ইংৰাজী শিকিব লাগে, তাত কোনো ধৰণৰ মাতৃভাষাৰ ইউজটো বা সহায়টো ল'ব নালাগে, তেনেধৰণৰ মত পোষণ কৰা ভাষাবিদো আছে। লক্ষ্য ভাষাৰ পৰা ইনপুটসমূহ এটা সহজ গ্ৰেডযুক্ত মানদণ্ডত সহায় কৰিব পাৰে। ভাষা এটা শিক্ষণৰ ক্ষেত্ৰত চিম্পুলৰ পৰা কমপ্লেক্সলৈ আগবাঢ়িব লাগে। প্ৰথমতে তেওঁক সহজভাৱে শিকাব লাগে আৰু লাহে লাহে ক্ৰমান্বয়ে সেইটো অকণমান জটিল ফালে আগবঢ়াই নিব লাগে। প্ৰথমতেই যদি আমি জটিলতাৰ সৃষ্টি কৰোঁ তেতিয়াহ'লে ভাষা শিক্ষণ সফল নহ'ব, তেওঁ বুজি নাপাব পাৰে। সেইকাৰণে আমি প্ৰথমতে সহজভাৱে শিকাব লাগে। প্ৰথমতে সহজভাৱে তেওঁক ভাষা শিকাব লাগে আৰু লাহে লাহে লেভেলটো অকণমান বঢ়াই দিব লাগে। আৰু জটিলতাৰ ফালে আগবাঢ়িব লাগে। আৰু যদি কিবা অসুবিধা পায় তেতিয়া হেল্প কৰিব লাগে। তাৰ পিছৰ পইণ্টটো কৈছে সাধাৰণতে মাতৃভাষাৰ ব্যৱহাৰে বিদেশী ভাষা আহৰণত সহায় কৰিব পাৰে। হয়, বিদেশী ভাষা এটা শিকাৰ ক্ষেত্ৰত আমাৰ মাতৃভাষাই যথেষ্ট পৰিমাণে সহায় কৰে। আমি যিহেতু প্ৰথমতে চিন্তা কৰোঁ, তো সেই চিন্তাটো আমি নিজৰ মাতৃভাষাতে কৰোঁ, তাৰপিছতহে আমি এটা টাৰ্গেট লেংগুৱেজক আমি শিকিবলৈ চেষ্টা কৰোঁ। গতিকে মাতৃভাষাত আমাৰ প্ৰথমতে চিন্তনটো আৰম্ভ হয় আৰু আমাৰ বিদেশী ভাষা এটা আমি শিকাৰ ক্ষেত্ৰত মাতৃভাষাই যথেষ্ট পৰিমাণে তাত সহায় কৰে। আমি ট্ৰান্সলেট কৰি লওঁ, মনে মনে আমি ট্ৰান্সলেট কৰি লওঁ নিজৰ মাতৃভাষাত, আৰু তাৰপিছত আমি টাৰ্গেট লেংগুৱেজ বা ফৰেন লেংগুৱেজ এটা তাত আমি শিকিবলৈ যত্নপৰ হওঁ। গতিকে ভাষা শিক্ষণৰ এই 7টাই আছিলে মূল নীতি। আমি এই 7টা মূল নীতিৰ বিষয়ে আজি আলোচনা কৰিলোঁ। আশা কৰোঁ 7টা এই নীতি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ গৈছে। এতিয়া ভাষা শিক্ষণৰ নীতিৰ ওপৰত যদি চিটেটত কুৱেশ্যন আহে আপোনালোকে আশা কৰোঁ নিশ্চয়কৈ কৰিব পাৰিব এনচাৰ। শেষত অনুৰোধ জনাইছোঁ, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু চিটেটৰ ভিডিঅ'ৰ বাবে প্লে'লিষ্ট বনোৱা হৈছে, আপোনালোকে প্লে'লিষ্টত গৈ ভিডিঅ'সমূহ ক্ৰমে চাব পাৰে। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ মানে থেংক ইউ।